Hello everyone, welcome back to my YouTube channel Asomiya suwali Maina. আজি আমি লৈ আহিছো আপোনালোকৰ মাজলৈ এটা চ্যালেঞ্জ পানীপুৰি চ্যালেঞ্জ আৰু ইয়াত আছে আলু পিটিকা ইয়াত আছে তেতেলি পানী আৰু আমি এইকেইটা ফুটাই লৈছো তাতে আমাৰ সুবিধা হয় আৰু আমি এইখিনি 1 মিনিটত কোনে কেইটা খতম কৰিব পাৰে এটো চাম আৰু জুনে 1 মিনিটত শেষ কৰিব পাৰে তাৰ কাৰণে স্পেশাল জুনে জিকে তাৰ কাৰণে স্পেশাল বস্তু আছে আৰু জুনে হাৰে তাৰ কাৰণে স্পেশাল পানিশমেন্ট আছে তো হেকলকে চাই থাকক ভিডিওটো এতিয়া আমি টাইমাৰ ষ্টাৰ্ট কৰিম আৰু আপোনালোকে ইয়াতে দেখা পাব টাইমাৰ সো এতিয়া আমি টাইমাৰটো ষ্টাৰ্ট কৰিম আৰু এতিয়া আৰম্ভ কৰি দিছো ষ্টাৰ্ট guys আমাৰ এয়া পুৰা 1 মিনিট 1 সেকেন্ড 1 মিনিট 1 সেকেন্ড হৈছে পুৰা কিন্তু আমাৰ দুটাতে সমান থাকি গল 1 2 3 4 5 হৈছে তো এতিয়া ভাবিছো আমি আৰু 30 সেকেন্ড লগাই বা 20 সেকেন্ড 20 লগাই 30 সেকেন্ড লগাই আমি এখানে হেড কৰিব ট্রাই কৰিম আৰু তাৰ ভিতৰত মানে আমি চুজ কৰিম কোন জিকিব আৰু কোন হাৰিব तो इतना फिर से আমি টাইমার लगाम 30 সেকেন্ড টাইমার লাগাবো এয়া স্টার্ট কৰা 1 ৰবা 1 সেকেন্ড যেনেকে তেনেকে এৰিছিলো স্টার্ট মোৰ ইয়াতে আলু সুমুৱাই আছিল तो गाइस এতিয়া ৰবা আমি কি গাইস এটো অফ কৰা তো গাইস দেখিলে আমাৰ এই অৱস্থা আৰু আমাৰ আপোনালোকে দেখিছে নহয় আমাৰ দুটাৰ একেলগে হে হৈছে মানে হেই মানে সিনটো মই আমি লাষ্টত লগাই দিম আপোনালোকে লাষ্টলে চাও আমাৰ যিহে অৱস্থা হৈছে চাই আপোনালোকে বহুত মজা পাব লাষ্টত তো এতিয়া একেলগে যেতিয়া হে হৈছে তেতিয়া আমি ভাবিছো যেটো আমি জিকিলে দিয়া কথা আছিল আৰু যেটো হাৰিটো দিয়া কথা আছিল তাৰ পৰা হাফ আমি দুতে ভগাই লম এইটো ভমিতে কাৰণ বেলে উপায় নাই আমাৰ সো এতিয়া এইবিলাক আমি সাইড কৰি লও তো গাইস ফাইনালি আমাৰ কি কম এতিয়া কবলে একোৱে নাই আপোনালোকক তো আমাৰ যেটো আছিল মানে যোন জিকিব তাৰ কাৰণে স্পেশাল বস্তু আছিল দুটা আৰু জলকীয়া আছিল হাৰা কাৰণে এটা সো ইয়াৰে ভাবিছো আমি এটা জিকাটো ভগাই লৈছো আৰু জলকীয়াটো আমি মাজতে কাটি দিও কেনেকুৱা হ'ব আপোনালোকে ক'ব কমেন্ট কৰি বেয়া হ'ব নেকি আৰু এতিয়া আমি খাম জলকীয়াটো চামুচেৰে কাটি লওঁ খাই যেনেকৈ খাই খাব আৰু খাবতো লাগিবই এইখিনি ল'ব নালাগে এইখিনি মই লওঁ দিয়া জীৱনত জলকীয়া খাই পোৱা নাই মানে মই জলকীয়া খাব নোৱাৰো ফাৰ্ষ্ট গাইস পানিশমেন্টটো এনেকে পানিশমেন্টটো লৈ লও
উপায় নাই গাইছ ইমান জাৰ ইমান জ্বলা হ'ব বুলি ভবা নাছিলোঁ তো গাইছ পানীও আমি লোৱা নাই কাৰণ কাৰণে আমি এইটো পানীও নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু এতিয়া দুইতে নেক্সট কাম কৰিছোঁ এতিয়া কণী চবটো খাই দিওঁ বেয়া হৈছে তাতে মই জলকীয়া একদম নাখাওঁ তাইৰ কাৰণে অকণমান বেছি হৈছে পানীটো নহ'বই खत्म बाय बाय टाटा गुड बाय गया খুব জলকীয়া হৈছে গাইছ এইখিনি খাইতে ভাল পাব পৰা পানিছমেণ্টটো ল'ব লাগিব ন চেম কৰিছা হাৰিলেও কথাই নাছিলে এতিয়া অকণমান ভাল লাগিছে এইটো হয় তলকো হৈছে বেয়া জ্বলা দেই ভাল লাগে অকণমান নিমখ খাই দে পানী খালে বেছি লাগে তো গাইজ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ বিশেষকৈ মই জলকীয়াই নাখাওঁ আৰু তো গাইজ প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু নেক্সট কি চেলেঞ্জ লাগে আপোনালোকে জনাবলৈ নাপাহৰিব আমি আপোনালোকৰ কাৰণে কৰিবলৈ ৰেডি আছোঁ আপোনালোক যদি নতুন হয় আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুন চাই আছে আৰু ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো চাই ভাল পায় এণ্টাৰটেইনমেণ্ট হয় তো আজিলৈ যদি ধৰিছে পানী অলপ খাই লওঁ আকৌ তো গাইজ তাই গ'লগৈ এতিয়া পানী খাবলৈ তো আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অসমীয়া ছোৱালী মাইনাক ৰ'ব আৰু বিহাইণ্ড দ্য চিন কেইটা চাব বিহাইণ্ড দ্য চিন কেইটা চাই আপোনালোকে খুব হাঁহিব খুব মজা হৈছে তো বাই বাই আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ নেক্সট কি চেলেঞ্জ লাগে জনাবলৈ নাপাহৰিব বাই বাই তো গাইজ এতিয়া তো গাইজ আমাক দেখিলে নহয় পানীপুৰি চেলেঞ্জ বেয়া গৈছে আপোনালোকক পানীপুৰি চেলেঞ্জ লাগে লৈ আহিলোঁ এতিয়া কোন জিকিলে কোন হাৰিলে